বস্তুটো একচুৱেলি 4 ফুট হ'ব লাগে এই বস্তুটো ফ্ৰেণ্ডছ মই আনুল আজি নতুন ভিডিঅ' লৈছোঁ সকলোৱে চাব আৰু ভিডিঅ'টো হৈছে আপোনাৰ আছাম টাইপ ঘৰৰ ওপৰত আৰু ঘৰৰ বহলটো আপোনাৰ 24 ফুট আৰু দীঘলটো আপোনাৰ 30 ফুট তাত ৰুম কেইটা বহিছে কি কথা আৰু তাৰ লগতে কৈ দিছোঁ মইতো আগত প্ৰথমত মই ঘৰৰ ভিডিঅ'ই দিছিলোঁ তাৰ মাজত মই অলপ লটাৰী খেলৰ ভিডিঅ' দিছিলোঁ আৰু ধৰি লওক এতিয়া আগত যেতিয়া দিছিলোঁ মই ঘৰৰ ভিডিঅ' তো মই এতিয়াৰ পৰা দিবলৈ ষ্টাৰ্ট কৰিছোঁ মাজত অলপ অসুবিধা হৈছিলে ঘৰৰ ভিডিঅ' দিয়াত তো এতিয়াৰ পৰা ষ্টাৰ্ট দিছোঁ সকলোৱে মৰম দিয়ে যাতে তাৰে কামনা কৰিলোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ এইটোৱে ঘৰ হয় আছাম টাইপৰ ঘৰ হয় ঘৰৰ বহলটো আপোনাৰ 24 ফুট আৰু দীঘলটো আপোনাৰ 30 ফুট তাত মই একেটা ৰুম বহিছে কি কথা দেখাম তাৰ আগত দেখাই দিছোঁ অকণমান ফ্ৰণ্টৰ ডিজাইনটো এইটো দেখিছে এইটো খিৰিকী পাল্লা গেপ এৰি থোৱা আছে আৰু কাঠৰ কাম যিহেতু ময়ে কৰিম আৰু আজি ষ্টাৰ্ট দিছোঁ কাম আৰু এইফালে আপোনাৰ দেখিছে এইটো বাৰিণ্ডা হ'ব আৰু ইয়াত গ্ৰিল হ'ব আচলতে মই আপোনাক আঙুলি দি দেখাই দিছোঁ এতিয়া বলক ভিতৰৰ পৰা দেখাওঁ ৰুম কেইটা বহিছে কি কথা কিমান চাইজৰ বহিছে তো ফ্ৰণ্টৰ বাৰিণ্ডাটো বহিছে বাৰিণ্ডাটো চাইজটো একদম ধুনীয়াই হৈছে আৰু ফাউণ্ডেশ্যন বুলিবলৈ আপোনাৰ ফাউণ্ডেশ্যনটো আপোনাৰ বৰ বেছি হোৱা নাই এইটো 2.5 ফুট হৈছে এই তলৰ এইটো আপোনাৰ দেখিছে নহয় এইটো 2.5 ফুট হৈছে ফাউণ্ডেশ্যন আৰু মেইন ৰাস্তা নহয় যেতিয়া ইমান দৰকাৰ নাই মেইন ৰাস্তা হ'লে অলপ লাগে হাইটটো আৰু এইটো বাৰিণ্ডা কাম বহুত বাকী আছে এতিয়া ঘৰটো মানে টিং মৰা হৈছে আৰু প্লাষ্টাৰ বাকী আছে এতিয়াও কাঠৰ কাম আছে আৰু এইটো বাৰিণ্ডা হয় বাৰিণ্ডাটো আপোনাৰ 8 ফুট বাই আপোনাৰ 14 ফুটৰ বহিছে এইটো বাৰিণ্ডা হয় ইয়াত গ্ৰিল বহিব মই দেখাইছিলোঁ এইটো গ্ৰিল হ'ব আচলতে এইটো গ্ৰিল হ'ব তাৰপাছত এইটো বাৰিণ্ডা হ'ল আৰু আপোনাৰ ইয়াত মানে গেপ এৰি দিছে চকাটোৰ এতিয়া চকাটো বনিব যেতিয়া ইয়াত ফিল আপ হৈ যাব তো এইটো আচলতে ফাৰ্ষ্ট ৰুম আৰু এইটো আপোনাৰ হেৰি হ'ব বেডৰুম হ'ব বেডৰুম নহয় আচলতে ড্ৰয়িং ৰুম হ'ব যাতে আলহী দুলহী আহি থাকিব পাৰিব তো এই ৰুমটো আপোনাৰ 10 বাই 12 বহিছে ইয়াত আপোনাৰ খিৰিকী প্ৰভিজন দুটা দিছে তিনিপলীয়া এইটো তিনিপলীয়া হয় আৰু ভেণ্টিলেটাৰ আৰু ইয়াত ঠিক তেনেকুৱা চাইজৰে আপোনাৰ এইটো দি দিছে আপোনাৰ তিনিপলীয়া জোখৰ দিছে গেপ এৰি থোৱা আছে আৰু এই ৰুমটো হ'ল আপোনাৰ 10 বাই 12 বহিছে তাৰপাছত যাওঁ নেক্সট ৰুমলৈ নেক্সট ৰুমৰ আগত দেখাই দিওঁ আপোনাৰ কৰিডৰ ইয়াত খালি কৰিডৰটো অলপ কম এৰিছে কৰিডৰটো 3 ফুট প্ৰায় 3 ফুটেই হৈছে আৰু কৰিডৰটো একচুৱেলি 4 ফুট হ'ব লাগে এই বস্তুটো অকণমান হেৰি হ'ল ইয়াত এটা দৰ্জা বহিব মই দেখাই দিছোঁ কাৰণ কৰিডৰটো বন্ধ হ'ব লাগিব এই কৰিডৰটো আপোনাৰ 3 ফুটীয়া পাল্লা বহিব 3.5 ফুট বাহিৰে মানে চৌকাত বনিব আৰু এইটো কৰিডৰ এটা ৰুম হৈ গ'ল বাৰাণ্ডাটো মই ধৰা নাই বাৰু আৰু এইটো এটা ৰুম আছে ইয়াতো এনেকৈ তিনিপলীয়া খিৰিকী দুটা বহিব এইটো ৰুমত আৰু ৰুমৰ চাইজটো সমানেই 10 বাই 12 ইয়াতো আপোনাৰ তিনিপলীয়া খিৰিকী দুটা বহিব আৰু ভেণ্টিলেটাৰ ধৰি লওক ওপৰত এক্সট্ৰাকৈ বহিব টাচ নহয় আচলতে মই কমপ্লিট দেখাই দিম আৰু মাটি ভৰোৱা হৈ গ'ল তলত আৰু ধৰি লওক এতিয়া ফ্ল'ৰৰ কাম বাকী আছে কাম এতিয়াও মোটামুটি ভালেখিনিয়ে আছে কাঠৰ কাম আছে আৰু ফ্ল'ৰৰ কাম আছে প্লাষ্টাৰৰ কাম আছে তো দুটা ৰুম হৈ গ'ল তাৰপাছত এইটো ৰুমত সোমাই যাওঁ ৰুমৰ চাইজ চব সমানেই 10 বাই 12ৰে এটা চাইজ হ'লে ভাল লাগে আৰু ওপৰত টিং মৰা হৈ গ'ল যিহেতু ডাইনাৰৰ টিং মই দেখাইছিলোঁৱে বাহিৰৰ ফালৰ পৰা তো এই ৰুমটো আপোনাৰ 10 বাই 12ৰে বহিছে 10 বাই 12 আৰু ইয়াত খিৰিকী আপোনাৰ তিনিপলি এটাই বহিছে এইটো খিৰিকী হয় খিৰিকী গেপ এৰি থোৱা আছে ধৰি লওক ভেণ্টিলেটাৰ ওপৰত থাকিব আৰু চব তিনিপলীয়া জোখৰে হয় এতিয়া যাওঁ নেক্সট ৰুমলৈ ইয়াত আপোনাৰ তিনিটা ৰুম হ'ল আৰু ইয়াত আপোনাৰ এইটো এটা ৰুম একে ৰুমৰ চাইজ একেই 10 বাই 12ৰে বহিছে ৰুম ইয়াত আপোনাৰ কথা এটা হ'ল তিনিপলীয়া এইটো আপোনাৰ তিনিপলীয়া বহিছে আৰু ওপৰতো আপোনাৰ ভেণ্টিলেটাৰ আৰু ইয়াত আপোনাৰ দুপলীয়া জোখৰ বহিছে আৰু ভেণ্টিলেটাৰ আপোনাৰ চিমেণ্টৰ দিয়া হ'ল এইটো দিয়া হোৱা নাই এইটো কাঠৰ বনিব এইটো যিহেতু মানে পাছফালৰ ৰুম হয় যেতিয়া ইমান হেৰি দৰকাৰ নাই আৰু সবতে মাটি ভৰাই কমপ্লিট হৈ গ'ল তো এতিয়া এইফালে যাওঁ এইটো ৰুম নহয় এইটো কিটচেন হ'ব ইয়াতো পাছফালে যোৱা দৰ্জাৰ প্ৰভিজন ৰাখিছে এইটো চৌকাত বনি পাল্লা বনিব যেনিবা তেতিয়াহে বন্ধ হ'ব
আৰু এইটো আপোনাৰ কিটচেন বহিছে। কিটচেনৰ চাইজটো অলপ কম, 8 ফুট বাই 10 ফুটৰ বহিছে। ইয়াত আপোনাৰ এটা ছিষ্টেম কৰিছে কি, ইয়াত খিৰিকী এপলীয়াৰ চৌকাঠৰ খিৰিকী বহিব, পাল্লা বহিব। আৰু ইয়াত আপোনাৰ এইটো ৰড উলিয়াই থোৱা আছে, এইটো স্লেব বনিব কিটচেনৰ কাৰণে। ইয়াত দুপলীয়া প্ৰভিজন ৰাখিছে। একচুৱেলি এইডোখৰত এটা লাগেই খিৰিকী, কাৰণ কেলৈ গেছবিলাকতো ওলাব লাগিব ন, সেইটো কাৰণে আপোনাৰ দুপলীয়া দি দিছে। খিৰিকী থকাটো ভাল, তেতিয়া গেছটো ওলাই ওলাই গৈ থাকে। আৰু এইটো ঘৰত এতিয়ালৈকে খৰচা হ'ল, মাটি ভৰাই মেলি, মাটি দ আছিলে যিহেতু, মাটি ভৰাই মেলি আপোনাৰ এতিয়ালৈকে প্ৰায় 8 লাখ টকামান গ'ল। আৰু ধৰি লওক প্লাষ্টাৰ কাম বাকীয়ে আছে। মোটামুটি সেইবিলাকতো কাঠ চাঠ খৰচা কৰি মেলি মোটামুটি ৰং চং কৰালৈকে 3 লাখ 3.5 লাখ টকা যাবই। টোটেল 11 লাখ 11.5 লাখ টকাত এই ঘৰটো কমপ্লিট হৈ যাব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যিসকল মোৰ চেনেল নতুন আহিছে, প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে